हेलो बंधुসকল वेलकम टू माय चैनल भुवनज्योति तालुकदार बंधुসকল আজি হল বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে সকলে গাড়ী ঘোঁৰাবোৰ ধুইছে ঠিক তেনেকৈ মোৰ এখন পুৰণা পালচাৰ 150 আছে আৰু মই সেইখন বৰ্তমান ধুই আছো আৰু আছে এখন গাড়ী আৰু মই সেই গাড়ীখন আপোনালোকক মই দেখুৱামগৈ এতিয়া মই কি কৰিম কেনেকৈ ফুৰিব যাম বিশ্বকৰ্মা পূজা ক'ত চাম মই সকলোবোৰ ভিডিঅ' মই আপোনালোকক নিশ্চয় দেখুৱাম আৰু আপোনালোকে চাই থাকিব কমেণ্ট কৰিব অ'কে ঠিক আছে বলক আমি সেই গাড়ীখন লৈ যাওঁ এতিয়া ভালকৈ অকণমান ধুই লওঁ আহক আমি সেই জায়গালৈ যাওঁ এতিয়া আমি এখন গাড়ী আছে এইখন এতিয়া অকণমান মুচি দিওঁ ধুনীয়াকৈ মুচি দিওঁ এইখন অলৰেডি মই এবাৰ মুচিছোঁ আকৌ এবাৰ মুচিম তো আমাৰ ওচৰত আৰু দুখন গাড়ী আছে এইখন হ'ল মোৰ ছোৱালীজনীৰ গাড়ী চাই লওক এইখন তাই ৰাতিপুৱাৰ পৰাই কষ্ট কৰি আছে তাই আমাৰ বিশ্বকৰ্মা পূজা উপলক্ষে ৰাতিপুৱাৰ পৰাই গাড়ীবোৰ ধুই আছে চব কেনেকৈ ধুইছে গাড়ীবোৰ এই চব ঠানি চাই দিয়ে এবাৰ হেল্ল' আপোনালোকে দেখিছে নহয় মোৰ ছোৱালীজনী কেনেকৈ গাড়ী ধুইছে আৰু ময়ো সম্পূৰ্ণকৈ এতিয়া গাড়ীবোৰ ধুম আৰু এইফালে এইবিলাক চব মেলি দিছোঁ এইবিলাক গাড়ীৰ হেৰি হয় তাত মেলি দিলোঁ তো আজি গাড়ীখন ধুই লৈ ধুনীয়াকৈ মালা চালা দি আমি ফুৰিবলৈ যাম আৰু দেখুৱাম আপোনালোকক সকলো ক'ত যাম ক'ত নাযাম পূজাবোৰ দেখুৱাম ইমান ডাঙৰ ঠাই নহয় আমাৰ সৰু ঠাই তথাপি আমাৰ সৰু ঠাইত কেনেকুৱা পূজা হয় আপোনালোকক আমি নিশ্চয় দেখুৱাম আৰু ঠিক আছে আমি চাওঁ আহক গাড়ীখন ধুই মেলি আমি মালাবোৰ দিবলৈ চেষ্টা কৰোঁ ঠিক আছে আহক বন্ধুসকল দেখিছে আমি বৰ্তমান মালা লগাই আছোঁ মোৰ ৰিক্সাখনত আৰু কেনেকুৱা লাগিছে মালাটো চাই লওক এবাৰ চাই লওক কেনেকুৱা লাগিছে ভাল লাগিছেনে তো যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব ঠিক আছে এয়া চাওক আৰু আমি মালা লগাই এতিয়া ধুনীয়াকৈ ধূপ চুপ দিলোঁ আৰু আমি এতিয়া ফুৰিবলৈ ওলাই যাম আৰু ভিতৰত অকণমান পূজা আছে কম্পিউটাৰবিলাক পূজা কৰিব লাগিব তো আমি সেইখিনি পূজা কৰি বাহিৰলৈ ওলাই যাম আৰু আপোনালোকেও নিশ্চয় দেখুৱাম ঠিক আছে তো তেতিয়াহ'লে বন্ধুসকল আমি আহক আজি পূজাখনৰ ভিতৰলৈ বৰ্তমান সোমাই আহি আছোঁ আৰু ভিতৰত নাম প্ৰসংগ চলি আছে ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু আমিও পূজা অকণমান উপভোগ কৰি লওঁ ঠিক আছে তেতিয়াহ'লে আহক ভিডিঅ'টো একেলগে চাই যাওঁ আপোনালোকে নিশ্চয় নাগাৰা নাম দেখিছে আৰু খুব ভাল লাগে নাগাৰা নাম চাই চাওকচোন বাৰু নামটো কেনেকুৱা লাগিছে আৰু কমেণ্ট কৰি জনাব যদি ভাল লাগিছে বন্ধুসকল লকডাউনৰ কাৰণে পূজা অকণমান পাতল হৈছে তথাপিও ভাল লাগিছে পূজাত আহি বিশ্বকৰ্মা দেৱ ধুনীয়াকৈ বহি আছে আৰু আমি উপভোগ কৰিলোঁ বৰ্তমান আৰু এইফালে এযোৰ নাম আছে এখন বেলেগ এখন পূজাত আহিলোঁ আমি আকৌ এবাৰ তো অকণমান ঘূৰাই দিবলৈ চেষ্টা কৰিছোঁ কেমেৰাটো চাওক মানুহ ইমান ঘন নহয় মানুহ পাতল হৈছে কাৰণ কিয় লকডাউনৰ কাৰণে অকণমান অসুবিধা হৈছে অহা মানুহ বেছি গোট হ'বলৈ পৰা নাই বাৰু যিয়ে নহওক বতৰটো ইমান ঠিক নহয় বৰষুণ দি আছে আৰু চাওকচোন আমি অকণমান এইফালে যাবলৈ চেষ্টা কৰোঁ চাওক এই সেৱা প্ৰাৰ্থনা জনাইছে বৰ্তমান নাম হৈ গ'ল গোৱা এইখিনি ক্লিপ তুমি দিব পাৰিবা চাওক আৰু বন্ধুসকল মই কেমেৰাটো অকণমান এইফালে ঘূৰাই দিছোঁ এয়া প্ৰসাদৰ টোপোলা এয়া চাওক কি ধুনীয়াকৈ হেৰি কৰিছে প্ৰসাদ এইবোৰ আপোনালোকে নিশ্চয় ভাল পায় আৰু এইবিলাক টোপোলা কৰি ৰাখিছে আৰু সকলো মানুহ ইয়াতে যিমানবোৰ মানুহ আহিছে সকলোকে এটা এটা টোপোলা ঘৰ দি পঠিয়াই দিছে তো ঠিক আছে বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পায় লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল তেতিয়াহ'লে আজিলৈকে ইমানেই এৰিছোঁ থেংকছ ফৰ ৱাচিং